আপুনি ভিচিডিচিৰ কথাটো আপুনি এটা বিৰোধিতা কৰি আছে ভিচিডিচিৰ বিকল্প কি হ'ব চাওক ভিচিডিচিৰ বিকল্প হ'ল যে ভিচিডিচিৰ ইলেকশ্যন হ'ব লাগে যদি ভিচিডিচিটো ইলেকশ্যন নহয় আমি কোনোবাই যদি বনাই দিওঁ তেতিয়াহ'লে এইটো ভিচিডিচিয়ে ৰাইজৰ মতে কাম কৰিব নোৱাৰে অসমত যেনেকৈ পঞ্চায়তৰ ইলেকশ্যন হয় তেতিয়া 5 বছৰ মূৰে মূৰে ইলেকশ্যন হ'ব মানুহে বেয়া কাম কৰিব ভয় কৰিব সেইকাৰণে বৰ্তমান যেনেকৈ ভিচিডিচি চলি আছে এই ব্যৱস্থাটো ঠিক নহয় ইলেক্টেড হ'লে তেতিয়া ৰাইজৰ কথা শুনিব লাগিব আৰু ৰাইজে সুবিধা পাব এতিয়া কোন ভিচিডিচি আমাৰ লগতে লিষ্ট নাথাকে গমেই নাপাওঁ পিছত শুনো ইয়াত আহিলে যে আমাক ভিচিডিচিয়ে অৰুণোদয় নিদিলে অৰুণোদয়টো আমাৰ আঁচনি এটা দিয়া নিদিয়াৰ মালিক ভিচিডিচি কেনেকৈ হ'ব পাৰে গতিকে এই ব্যৱস্থাটো বিটিআৰত পৰিৱৰ্তন হ'ব লাগে আৰু ইয়ে বিটিআৰত দুৰ্নীতিৰ মূল এই ব্যৱস্থাটো কাৰণ ইএমসকলেও নাজানে MCLও নাজানে চিফেও নাজানে তলত যিমান গণ্ডগোল কৰি থাকে ভিচিডিচিৰ পৰাই হৈ থাকে মোৰ মতেদি হ'ব লাগে আৰু এই কথাখিনি আমি বিটিআৰত আলোচনা কৰি আছোঁ আৰু 125তম সংবিধান সংশোধনী আমি ভিচিডিচি ইলেক্টেড হোৱাৰ প্ৰভিজনো আমি ৰাখিছোঁ ব্যৱস্থাটো যাতে পৰিৱৰ্তন হয় যেনেকৈ এতিয়া কাউন্সিলৰ ইলেকশ্যন হ'ব ভিচিডিচিৰো ইলেকশ্যন হ'ব